হলো হে প্রকৃতির হুকুমে মানে আপোনালোকে হাত পৰি হুলস্থুল কৰিলে আমি ভুল গেলেও খাই যাওঁ মাজতে এইখিনিতে মাজতে কথা এটা কৈছোঁ ইয়াতে অনুষ্ঠান চলি আছিল নেকি আচলতে বিচাৰকসকলক মই এতিয়াহে দেখিলোঁ মঞ্চৰ পৰাই শ্ৰদ্ধা জনাইছোঁ দেই আৰু ৰঙালী ওলকো জনাইছোঁ ভুলতে আকৌ আমাকো বিচাৰ নকৰিব আমি এনেই হওঁ নমস্কাৰ আৰু এই কৰোণাই শিকাই থৈ গ'ল জীৱন মানে কি ফূৰ্তি কৰা সময়খিনি ফূৰ্তিয়ে কৰিব লাগে বাকী সময়খিনি বাকীয়ে কৰিব লাগে কৰিবনে অকণমান কৰিব মাজৰখিনি চাইডৰখিনিতো ধুনীয়াকৈ সহযোগ মাজৰখিনি দেই এই বাইদেউ কিবা ঘৰত কাজিয়া লাগি আহিছে নেকি হা পাহৰি হেল্ল' জ্বালা পাইছে মই জীৱনত জলদস্যুৰ অভিনয় প্ৰায় এতিয়া নিজে ক'লে ভুল কোবোৱা হ'ব আৰু বেছিকৈ অহংকাৰ কৰি কৈছোঁ বুলি নাভাবিব খালি মদাহী এক্টিং মই ঢেৰ কৰিছোঁ জীৱনত ঢেৰ কৰিছোঁ মানে প্ৰায় 400 মানৰ ওচৰা-ওচৰি কৰিছোঁ ইমান মদাহী এক্টিং কৰিছোঁ ভাল কৰা বেয়া কৰাটো মই কোৱা নাই ক'ৰবাত ভাল লাগিছে ক'ৰবাত বেয়া লাগিছে সেইটো হয় বাৰু কিন্তু প্ৰায় 400 মান মদাহীয়ে কৰিছোঁ মই যদি ইনষ্টেণ্ট এনেকৈ টিলিকি মাৰি দেখুৱাই দিবলৈ কওঁ মই ইনষ্টেণ্ট দেখুৱাই দিব পৰা কেৰেক্টাৰ মদাহী ভাল লাগে ন চাই ভাল লাগিলেই হ'ল মদাহী এক্টিং দেখুৱাম বিহুটো গাই অহাৰ পিছত মদাহী দেখুৱাব কেকে চাই মানে কাহ মাৰি দিলে জেনেৰেল মানুহ হৈ যায় কাহ মাৰি দিলে মদাহী হৈ যায় ঠিকেই কৈছে বোলো গোলাঘাটৰ বোৱাৰীসকলক একেলগে গোটাই হ'লচেলত চবকে শ্ৰদ্ধা আৰু মৰম জনাইছে বৰ ধুনীয়া বোৱাৰী এগৰাকীয়ে মই সোমাই আহোঁতে চাইছে সম্ভৱ দেখিছে নেকি সেইকাৰণে চাই হাঁহিছে ময়ো চাইছোঁ হাঁহিছোঁ আপুনি শুনি পাইছে মই নোপোৱাৰ কাৰণে চাইছোঁ এই গোলাঘাটৰ ছোৱালী এই চোকা বুলি ভাবোঁতে
জ্বলা চুৱাইছে, এইপিনে মজা চুৱাইছে, এইপিনে মাত ভাঙে বুলিও চোৱা নাই হয়। অ' ভেকুলী পৰিলে খেলত সমনীয়া, ভেকুলী পৰিলে খেলত। এই এবাৰহে মজা লাগিছে। বোলো ভেকুলী পৰিলে খেলত। এই আমাৰ টেকেল যায় দুজনী বিয়া কৰালে। আমাৰ টেকেটা দুজনী নহয়, এজনী চুটি এজনী লম্বা দুজনী। এই আমাৰ টেকেল চাই দুজনী বিয়া কৰালে। ও মোলৈ নপৰে ভাগতে বলটো ঘূৰি গ'লে মিনিটো, ভাগতে বলটো ঘূৰি গ'লে মিনিটো, সমনীয়াই জোকাব, সমনীয়াই জোকাব। ধন্যবাদ। কিবা এটা গানটো ইমান ধুনীয়াকৈ চবেই সহযোগিতাত ইমান ধুনীয়াকৈ হৈ গ'ল, গানটো শেষ কৰাৰ লগে লগে কিবা খালী খালী হৈ গ'ল হয়নে? শেষটো কিন্তু আৰম্ভটোহে আমি কৰোঁ, শেষটো কিন্তু আপোনালোকে কৰিব লাগে, নাই কৰা। গুৰুজনাই কৈছিল মানুহে চাপৰি বজাব লাগে, ৰক্ত সঞ্চালন হয়, হাৰ্টৰ কাৰণে ভাল, সেইটো মই কৈ থাকোঁ। মই জ্যোতিষিক চোৱাইছোঁ যে আমাৰ অনুষ্ঠান সহযোগ কৰে ৰাইজে, হাঁহে, কিন্তু চাপৰি বজাব কিয় টান পায়? বোলে ঠাণ্ডা দিনত নে গৰম দিনত? মই বোলো দুইটা চিজন। বোলে গৰম দিনত চাপৰি বজাবলৈ টান পায়, এখনত ব্যস্ত থাকে, বেছি থাকে। ঠাণ্ডা দিনত আকৌ কাপোৰৰ তলত সোমাই থাকে, সেইকাৰণে বজাবলৈ বেয়া পায়। বোলো ঠাণ্ডা গৰম দুইটাৰ মাজত হ'লে বোলে আপুনি অনুষ্ঠান কৰি যাওক। যিসকলে আপোনাৰ অনুষ্ঠান ভাল পায়ো হাত চাপৰি নবজাব, সেইসকলে অহা জনমত এনেকৈ হাত চাপৰি বজাব লাগিব। তাৰ মাজতো যদি 2-4টা খাই যায়, সেইকেইজনেও মহৰ উৎপাতত জীৱনৰ বাকী চৰকাৰ কটাব নোৱাৰিব। বোলে আও হৰি, থেংক ইউ, আমি ডান্সটো কৰোঁ। কমলে ভনী খাবলৈ মন যায়নে? মোৰ মন যায়। তুমি ছোৱালীয়ে নে ছাগলীয়ে মই আজিলৈকে দেখা নাই।